Yo, sahabat kau saya macam potong mau, dah tidur nak beli dengan yo. Ya dua kali mukro homoj sa, dua kali mukro Karbi Anglong border, Karbi Anglong और मेघालय border, और mukro जो homoj sa, forest ako मेघालय जिखिनि কাছি হ'ব। এই আমাৰ জালুলাংটেং এৰিয়া তৰফৰ পৰা বিদ্যা লেখি এটা গোপনীয় সূত্ৰৰ যোগেদি আমি গম পাইছোঁ যে অৱধ আছাম এক্সপ্ৰেছৰ যোগেদি গাঞ্জা লৈ যোৱা হৈছিল। এই খবৰ পাই আমাৰ টীম এটা এয়া ডিফু ৰেলৱে ষ্টেচনত উপস্থিত হ'ল আৰু ট্ৰেইনখন যেতিয়া 5 মিনিট ৰখিছিল আমি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি এগৰাকী মহিলা তেখেতৰ পজিশ্যনৰ পৰা আমি 30.5 কেজি ছাছপেক্টেড গাঞ্জা উদ্ধাৰ কৰিলোঁ। সেই বস্তুখিনি আমি চিজ কৰিছোঁ আৰু আমি যিহেতু কেছটো ৰেলৱে ভিতৰত হৈছে, ৰেল ষ্টেচনৰ ভিতৰত হৈছে, আমি GRP সেইখিনি হেণ্ডঅভাৰ কৰিম আৰু তদন্ত সেইমতে আগবাঢ়িব। লেডিগৰাকীৰ নাম আমি প্ৰাথমিক যিটো সোধপোছ কৰিছোঁ তাৰ পৰা সুহাগী বিবি আৰু এবাৰ আৰ্জিনা বুলি কৈছে। তথাপি আমি তদন্ত যেতিয়া কৰিম আমি সঠিকভাৱে আমি জনাব পাৰিম। লেডিগৰাকী ক'ৰ পৰা আহিছিলে ছাৰ? হয়, মহিলাগৰাকী ডিমাপুৰত উঠিছিল ষ্টেচনত আৰু গুৱাহাটী যোৱাৰ কাৰণে আহিছিল। আৰু কিমান গাঞ্জাটো কিমান ৱেটটো কিমান হৈছে গাঞ্জা ৱেটটো 30.5 কেজি আহিছিল। এইটো বজাৰ মূল্য কিমান হ'ব? বজাৰৰ মূল্যটো এতিয়া মই হিচাপ কৰিব লাগিব দেই। ছাৰ, মহিলাগৰাকীৰ লগত আৰু কোনোবা থকাৰ সন্দেহ হৈছে নেকি বাৰু ছাৰ? মহিলাগৰাকী থাকিব পাৰে, হয়তো আমি তদন্ত কৰাৰ পিছত আমি গম পাম। থেংক ইউ ছাৰ।